আমি এতিয়া উপস্থিত আছোঁ বৰ্তমান বগীনদী টাইনী অঞ্চলত উপস্থিত আছোঁ। চ' আমি আনাৰসৰ বিষয়ে অলপ কথা মানে দেখাব আহিছোঁ। আনাৰস মানে কেনেধৰণে বিক্ৰী কৰে, কেনেকুৱা যোৰা, এনেকুৱা ধৰণৰ। চ' চাই থাকক, মই এতিয়া দেখাব গৈ আছোঁ। এতিয়া চাব বগীনদী আমাৰ টাইনীৰ পৰা আনি পিনে ইয়াত পদুমণি অঞ্চলত বিক্ৰী কৰা হৈছে। এতিয়া এম আৰ পিটো দাদা, এম আৰ পিটো কিমান ইয়াৰ? ইয়াৰ তোমাৰ আনাৰসৰ যোৱা তোমালোকে জানাই বগীনদী টাইনী আনাৰস হয়, 120 টকা চলি আছে যোৰা। তোমালোকে তাত কিমানকৈ উঠোৱা? তাত আমাৰ এনেই ঠাণ্ডা দিনত আপোনাৰ যোৰা 20 টকালৈকে হয়। এতিয়া গৰম আপোনাৰ এতিয়া 120 টকাকৈ আমি বেচোঁ, আপোনাৰ 60 টকাকৈ উঠাই নিছোঁ আৰু মানে বাৰীৰ পৰা। হয় নেকি? এতিয়া মোক এযোৰ লাগিছিলে, তুমি কিমান দিব পাৰিবা? এতিয়া যোৰাটো 120 টকা, হয় তোমাক নেকি? এতিয়া 100 টকা দিবা আৰু। বাৰু ঠিক আছে, এযোৰ দি দিয়া তেতিয়াহ'লে। এতিয়া আমি বৰ্তমান বহুত জেগা আনাৰস খাইছোঁ। চ' তোমালোকৰ ইয়াৰ আনাৰসটো বা কেনেকুৱা ধৰণৰ অলপ জনাবা। আকৌ আনাৰসে আনাৰস পদুমণি থানাৰ ওচৰত। ককাই আনাৰস কেইটকা? ককাই ইমান দি দিয়ে, ককাই আগত বেচিব অলপ, এজনক সোধোঁ। আপোনাৰ বগীনদী টাইনী আনাৰস ইমান বিখ্যাত কিয় বাৰু? মানে কথাটো কি হ'ল, আপোনাৰ বগীনদী টাইনী আনাৰসৰ সোৱাদ আৰু মিঠাটো মানে বহুত বেছি। আপোনাৰ বেলেগ আনাৰসৰ নিচিনা মানে এই বগীনদী টাইনী আনাৰসটো হয়, বেলেগ আনাৰসৰ মানে কম্পেয়াৰ কৰিব নোৱাৰি। হয় নেকি? বহুত মিঠা, সেইকাৰণে আমাৰ মানে কি ইয়াৰ পৰা বগীনদী টাইনী আনাৰস বহুত দূৰ দূৰলৈ ছাপ্লাই হয় আপোনাৰ। সেই আনাৰসৰ সোৱাদটো বহুত মানে, আৰু বগীনদী টাইনী বুলি আনাৰস কাষ্টমাৰে গম পালে আপোনাৰ আনাৰস ল'বই, সোৱাদ আনাৰস। সেইকাৰণে বগীনদী টাইনী আনাৰস মানে চবে জানে। আৰু এইখনে হ'ল বগীনদী টাইনী অঞ্চল। চাওক কি ধৰণে টাইনী এতিয়া ওচৰতে কেনেধৰণে বেপাৰ বাণিজ্য কৰি আছে মানুহবিলাকে।